মোৰ বন্ধু বান্ধৱীসকল মোৰ সৰস্বতী বৰুৱা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইখন চাওকচোন, এইখন হাতলৈ মই এতিয়া কি কৰিব লৈছোঁ। এতিয়া এইবিলাক চব চফা কৰি এইবোৰ ফুল দিবলৈ এৰিছে, এতিয়া কাটি দিম। এতিয়া কাটি মানে কি হাবি জংঘল হৈ গ'ল, এইবোৰ চফা কৰি দিম। এইবোৰ ফুল ফুলি আছে, চাওক আহক আহক কাটি দিম আৰু নতুনকৈ বনাম। বহুত দিন বৰষুণ দি আছিলে আৰু ৰ'দো দিছিলে বাৰু। ৰ'দ দিলেও নোৱাৰোঁ, বৰষুণ দিলেও কাম বেছি কৰিব নোৱাৰোঁ। ৰ'দ দিলেও গৰম হয়, বৰষুণ দিলেও নোৱাৰি। সেইটো কাৰণে আজি বতৰটো ডাৱৰীয়া কৰি আছে। অলপ হাবিবিলাক কাটি দিওঁ বুলি ভাবিলোঁ। এইবোৰ কাটি আছোঁ, চাওক। এইজোপা হ'ল অপৰাজিতা, চাওকচোন। এইজোপা ইমান ধুনীয়াকৈ ফুলিছে, এটা দুটা ফুলিবলৈ আৰম্ভ কৰিছে। এইটো চফা কৰি দিছোঁ, বনবিলাক উঘালি দিছোঁ। এইটো চাওক, জেং দি দিব লাগিব, অলপ জেং দি দিলে ভাল হ'ব। এইবোৰ বনবোৰ উঘালি দিছোঁ, চফা কৰি দিছোঁ। এতিয়া বন লাহে লাহে উঘালি আছোঁ আৰু ৰ'দ দিলে কোৰ মাৰিব লাগিব, এইবিলাক বনবিলাক চিকুণাই দিব লাগিব। এতিয়া যিহেতুকে ডাৱৰীয়া কৰি আছে আৰু বৰষুণ দিয়াৰ সম্ভাৱনা আছে, এতিয়া কোৰ মাৰিলে বনবিলাক নমৰিব আৰু যি যাব। সেইটো কাৰণে অকল ডাঙৰ ডাঙৰ গছবিলাক হাবিবিলাক কাটি দিছোঁ। যিহেতুকে এতিয়া ডালিয়া ফুলবিলাক ফুলিব এৰিছে, সেইটো কাৰণে ডালবিলাক কাটি দিছোঁ। আৰু অশোক ফুলজাৰ ফুলি আছে, ডালিয়া ফুলৰ ডালকেইটাই ঢাকি ৰাখিছিল, এতিয়া মুকলি কৰি দিছোঁ। সেই দেখা পোৱা হৈছে, ইমান ধুনীয়াকৈ ফুলি আছে। আৰু সেইফালে ভোট জলকীয়াজোপা আছে, সেইজোপাও ঢাকি ৰাখিছিল ডালিয়া ফুলৰ ডালকেইটাই। মুকলি কৰি দিছোঁ, তেতিয়া জলকীয়াও লাগিব, ফুলো ফুলিব ধুনীয়াকৈ। ছোৱালী হ'লোঁ বুলিয়ে যে দা কুঠা এইবিলাক নধৰিম এইটো নহয়। মই সকলো কামেই কৰোঁ, কাম কৰিও ভাল পাওঁ। কাম কৰি থাকিলে মনো ভাল লাগি থাকে আৰু স্বাস্থ্যও ঠিকে থাকে। এই তুলসীবিলাক চফা কৰি দিছোঁ। এইজোপাহঁত বগেনভেলি, বৰ বেছি কাঁইট হৈ যায় এইজোপা, সেইটো কাৰণে কাটি দিছোঁ। চাওকচোন, এই অশোক ফুলজোপা ইমান ভাল লাগিছে, ডালিয়া ডালকেইটাই ঢাকি ৰাখিছিল, এতিয়া মুকলি হৈ গ'ল। এতিয়া গা চা ধুই চুলি ধুই এতিয়া মই গাঁত এটা খান্দি আছোঁ। সেইফালে চাওক, গাঁতটো কিয় খান্দিছোঁ ধৰিব পাৰিছেনে? এনেদৰে খান্দি আছোঁ, প্ৰায় শেষ হ'বলৈ হৈছে। এতিয়া গাঁতটো খন্দা হৈ গ'ল, তাত মই পলিথিনটো দি দিলোঁ। পলিথিনটো দি এতিয়া তামোলখিনি দি দিছোঁ লাহেকৈ। চাওক, তামোলখিনি ভৰাই আছোঁ পলিথিনটোত, এনেকৈ ভৰাই আছোঁ। এতিয়া আৰু মই পাইপডাল আনি মটৰৰ পৰা পানী দি দিছোঁ, পানী দি পূৰা ফুল কৰি দিম। চাওক, আপোনালোকে কেনেকৈ তামোল থয় বাৰু? আমি কিন্তু এই পদ্ধতিৰে থওঁ, যিহেতুকে আমাৰ পুখুৰীও নাই। এতিয়া শেষ হৈ গ'ল পানী চানী ভৰাই। এতিয়া চাওক, বান্ধি দিছোঁ যাতে হাৱা নোসোমায়, হাৱা সোমালে গেলি যায় তামোলবিলাক। এতিয়া মই কোৰখন লৈ ঢাকি দিছোঁ, চাওক। ইফালে অলপ ওখ কৰি থৈ দিম। আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে ক'ব, বেয়া লাগিলেও ক'ব। আজিলৈ বাই বাই।